নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ইকনমিক্স ব্যস্তবাদী অৰ্থবিজ্ঞান এই কিতাপখনৰ দ্বিতীয় অধ্যায় উপভোক্তাৰ আচৰণৰ তত্ত্ব যিসকলে ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম অধ্যায় চোৱা নাই মই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি থৈ দিছোঁ, তাত ক্লিক কৰি ভিডিঅ'টো চাই ল'বা। আৰু যিসকলে ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্বিতীয় অধ্যায় উপভোক্তাৰ আচৰণৰ তত্ত্ব প্ৰশ্নসমূহৰ উত্তৰ মই পঢ়ি নিদিওঁ, কাৰণ প্ৰশ্নসমূহৰ উত্তৰ পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়। সেইবাবে মই পঢ়ি নিদিওঁ, মই দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। আশা কৰোঁ সকলোৱে উপকৃত হ'বা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ।